নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম পূজা পাঠ বেছিকৈ কৰা সকলক কিয় বেছিকৈ দুখ আহে, ভগৱান শ্ৰীকৃষ্ণই কি কয়। বন্ধুসকল, আজিকালি দেখা গৈছে বেছিকৈ ভগৱানক পূজা পাঠ কৰিলে তেওঁৱে সকলোতকৈ বেছি দুখী হয়। যিবোৰ নাস্তিক ভগৱানক নামানে আৰু পূজা পাঠ নকৰে, তথাপিও তেওঁলোকৰ খং নকৰে, তেওঁ সকলোতকৈ সুখী জীৱন হয়। এনেবোৰ দেখিলে কেতিয়াবা এনে লাগে যে ভগৱান ভুল, ভগৱানৰ ন্যায় বহুত ভুল, এনে কোনো কাহিনী নাই, এয়া সকলোৰে হয়। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে বেছিকৈ ভগৱানক পূজা পাঠ কৰিলে কিয় দুখী হয়। ইয়াৰ উত্তৰ ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত স্পষ্টকৈ কোৱা আছে, তেন্তে জানো আহক। বন্ধুসকল, যদি আপুনি ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত, তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ অৱশ্যেই লিখিব। তেন্তে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। বন্ধুসকল, দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত আলোচনা হৈছিল। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, হে মাধৱ, যিসকলে বেছি পূজা পাঠ কৰে তেওঁ বহুত দুখী আৰু চিন্তিত হৈ থাকে, ইয়াত কি কাৰণ আছে? যিসকল ভগৱানৰ নাম নলয় আৰু ভগৱানক স্মৰণ নকৰে আৰু সদায় বেয়া কাৰ্যত লিপ্ত থাকে, তেওঁলোকক বহুত সুখী দেখা পাওঁ। ইয়াৰ ৰহস্য মোক জনাবলৈ প্ৰয়াস কৰক। তেতিয়া ভগৱানে এটা সৰু কাহিনীৰ মাধ্যমত অৰ্জুনক সেই উত্তৰ দিলে। বন্ধু বান্ধৱীসকল, আহক জানো সেই কাহিনীটোৰ কথা। এজন গুৰুৰ দুজন শিষ্য আছিল। দুয়ো লিখা পঢ়াত বিদ্বান আছিল। দুয়োজনৰ মাজত পাৰ্থক্য এইটোৱে আছিল, এজনে ভগৱানক মানিছিল আৰু আনজনে ভগৱানক নামানিছিল। এজন এনেকুৱা আছিল, ভগৱানৰ য'ত পূজা পাঠ আৰু ভগৱানৰ কথা ওলায় আৰু য'ত সৎসংগ হয় তাত তৎক্ষণাত গুচি যায়। আৰু আনজন শিষ্য আছিল তেওঁতকৈ বহুত বেলেগ। তেওঁ মদপান কৰে আৰু বেয়া ব্যৱহাৰ কৰে, সকলো বেয়া কৰ্ম আছিল তেওঁৰ। এদিন কি হ'ল, এদিন বেছিকৈ মদ পান কৰি আবুল তাবুল বুকি খোজকাঢ়ি নিজৰ ঘৰলৈ গৈ আছিল। অচানক এটা ধনেৰে ভৰা বেগ পালে আৰু সুখত তাৰ ঠিকনা নাইকিয়া হ'ল আৰু চিঞৰি চিঞৰি ওচৰৰ গাঁৱৰ মানুহক ক'লে, মই ৰাস্তাত এটা ধনৰ বেগ পালোঁ, মোৰ জীৱনটো সফল হৈ গ'ল, এই ধনেৰে মই জীৱনৰ সকলো আশা পূৰণ কৰিম। আৰু আনজন শিষ্যই মন্দিৰৰ পৰা নিজৰ ঘৰলৈ আহি আছিল আৰু তাৰ ভৰিত এডাল হুল লাগিল আৰু লগে লগে তেজ ওলাই আহিল। ঠিক সেই সময়তে আনজন শিষ্যই আহি তাৰ কাষ পালে আৰু ক'লে, তুমি যে ইমান ভগৱানৰ পূজা পাঠ কৰা, তাৰ পৰিৱৰ্তে তোমাক ভগৱানে কি দিলে? আৰু মোক চোৱা, মই কেতিয়াও ভগৱানৰ পূজা পাঠ কৰা নাই, মন্দিৰো নাই, তথাপিও মই বহুত ধনী আৰু ধনৰ কোনো চিন্তা নাই, সকলোতকৈ সুখী জীৱন মই পাইছোঁ। তেতিয়া আনজন শিষ্যই ভাবিলে, কথাটো সঁচা, মই কিমান ভগৱানক পূজা কৰিলোঁ আৰু সি পূজা পাঠ নকৰাকৈ কিমান সুখী, এইখিনি ভাবি সি গুৰুৰ ওচৰলৈ গুচি গ'ল আৰু এই প্ৰশ্ন গুৰুক সুধিলে। গুৰুৱে হাঁহি হাঁহি ক'লে, ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, যাৰ যিমানখিনি যোগ্যতা হয় তাৰ অনুসাৰে ফল দিয়ে। তেতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰ তুমি নিজেই জানিছা, ভগৱানে তোমাৰ ভৰিত কিয় হুল পিন্ধিলে আৰু সি ধনৰ বেগ কিয় পালে। কিয়নো তুমি আগৰ জন্মত বহুত পাপ কৰিছিলা, কিন্তু আজি তোমাৰ মৃত্যুৰ দিন আছিলে। তুমি ভগৱানক পূজা কৰাৰ বাবে মৃত্যু নহৈ ভৰিত হুলেৰে বিন্ধি সেইটো কাট যোৱালে। আৰু আনজন শিষ্যৰ কথাটো হ'ল, তেওঁ আগৰ জন্মত এজন সন্ত মহাপুৰুষ আছিল। তেওঁৰ আজি কপাল সলনি হ'ব লগা আছিল, তেওঁৰ কোটি কোটি টকাৰ মালিক হ'ব লগা আছিল, কিন্তু তাৰ সৎকৰ্ম নথকাৰ বাবে সেইবোৰ পৰজন্মৰ ফলত অনুসাৰে অলপহে ধন পাইছে। ভগৱানক দোষ দিয়া এৰি দিয়া।
আৰু আগন্তুক সময়ৰ সদ উপযোগী কৰা ভৱিষ্যত নিজে নিজে সলনি হৈ যাব। এই কথাৰ পৰা জ্ঞান ঘূৰি আকৌ পূজা পাঠ কৰাত লাগিল। বন্ধু বান্ধৱীসকল, এই কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।